গাইছ এগলান ফালতু খেলা লাভ নাই ঘৰত তাতকে মাংস লৈ যাবি খা বস্তু লৈ যাবি তাতে লাভ হ'ব ওই গাইছ মানে খোলা থিয়েটাৰ হৈ আছে আৰু এইবাৰ মানে দেৱী শিৱী মানে কিবা কিবি ভগৱানৰ মানে মূৰ্তি চুটি আছে তো জলক তো এইবাগে চাব পাৰে এইবিলাক মূৰ্তি এনেকুৱা এয়া চাব পাৰে এনেকৈ কিছুমান দেৱী মা পূজা আছে মই সঁচা কথা কৈছোঁ মই সেনেকৈ যদি আমি মোৰ 250 সিয়া 150 এনেকৈ পালোঁ পইচা গাইছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল অভিনাশ ব্লগ তো সকলোৰে খবৰ অতি ভালে থাকে তো আজি আছোঁ ৰাজপুৰৰ পৰা আমাৰ ইয়াতে হয় নাৰায়ণপুৰত আমাৰ পৰা কমেও ক'ব গ'লে 4 মান হ'ব নেকি 4 কিলোমিটাৰ 4 কিলোমিটাৰ মান তো জলকতে প্ৰথমতে মই ওলাই লওঁ ওলাই ল'লোঁ এখন চাইকেল জলকতে এতিয়া যাওঁ তো মোৰ লগৰ কেইজনমান যাব মোৰ লগত তো এতিয়া মানে শিলপাটা পাৰ হৈ নাৰায়ণপুৰ পায় তো এতিয়া শিলপাটালৈকে যাই থাকোঁ তালৈকে লগবিলাকেও আহিব তো এতিয়া এয়া আমাৰ মেইন ৰাস্তা পাই গ'লোঁ তো এইটো নতুনকৈ লাইট লগাইছে জলকতে এতিয়া আহাৰ ঘৰ আহি পালোঁ এইটো হ'ল মোৰ লগ অনুপ তো এইটো হ'ল আহাৰ ঘৰ তো আৰু আহি আছে লগবিলাকে আগতো আছে ঘৰ তো এতিয়া এনেকৈ জমা হৈ কেনে তো এইভাগে ই আছে আৰু অনুপ আছে আমি দুজন আমি তিনিজন আৰু আগত দুইজন যাই আছে তো এতিয়া পাম লাহেকৈ ৰাজ পূজাৰ খোলা তো জলকতে এয়া ৰাতি গাড়ী চাড়ী আহি আছে এইভাগে হ'ল নাৰায়ণপুৰ চক আৰু এইভাগে এখন গেটখন শ্ৰী শ্ৰী কৃষ্ণ ৰাস জলকতে ভিতৰত যাওঁ তো এইখন গেটখন আহি পালোঁ এইভাগে চাব পাৰে লাহে লাহে মানুহ আহি আছে তো জলকতে যাওঁ ভিতৰলৈ ফটো চটো উঠাকে এনেকুৱা বনাইছে এয়া চাব পাৰে আৰু আগত দেখি যাওঁ এতিয়া জলকতে এতিয়া আগত দেখি যাওঁ তো এইভাগে মানে জিলাপি তিলাপি দোকান আছে এয়া জলকতে অলপমান আগলৈকে যাওঁ তো ইয়াত বাথৌ মানে মন্দিৰ হেৰি কৰিছে আৰু এইবাৰ মানে দেৱী শিৱী মানে কিবা কিবি ভগৱানৰ মানে মূৰ্তি চুটি আছে তো জলকতে চাই আহোঁ তো এও চাব পাৰে তো এইভাগে ই হৈছে ৰাহুল তো এইভাগে চাব পাৰে মূৰ্তি এয়া তো এফালৰ পৰা দেখা যাওঁ তো এইভাগে চাব পাৰে এইবিলাক মূৰ্তি তো এনেকুৱা মই বেছি মানে ভগৱানৰ নাম নাজানো আচলতে তো এয়া তো শ্ৰীকৃষ্ণ কালীয় দমন তো এয়া গণেশ চাব পাৰে এয়া ৰাধা কৃষ্ণ দেৱী মা হনুমান তো এয়া চাব পাৰে এনেকৈ কিছুমান দেৱী মা পূজা আছে চাব পাৰে এয়া একফালৰ পৰা দেখা যাওঁ এনেকুৱা তো এইটো চাগে নক'ব আৰু বেলেগ তো এয়া চাব পাৰে তো এয়া এনেকৈ মূৰ্তিবিলাক এনেকুৱা মই দেখা যাওঁ একেলগে বেলেগ বেলেগকৈ নেদেখাওঁ আৰু চাব পাৰে বহুত পতা তো এইভাগে এয়া গণেশ বাবা লাষ্টত তো এইভাগে এই খেলা চেলা হৈ আছে এইভাগে তো জলকতে এতিয়া দেখালোঁ এইবিলাক আৰু এইভাগে মানে খেলা খেলি আছে এইবাক চাইডে তো এইভাগে মানে দেখবা কিছু মানে দেখবা দিয়া নাই কেমেৰা আগত তো এইবিলাক এতিয়া এইবিলাক মানে পুতলা চুতলা আছে এইবিলাক সৰু সৰু তো এইভাগে সিভাগেও দোকান চোকান আছে তো মেইন মঞ্চখন হ'ল আগত তো সেইখন হ'ল মেইন মঞ্চখন তো জলকতে কথা মানে বেলেগ নকওঁ এটা কথা মানে আমি অনুপ আৰু মই মোৰ লগত জানে অনুপ সি আৰু মই মানে দাইছত মানে য'ত মানে জানে খেলা পাতে মানে পূজাত তাত মই 10 টকা আৰু সি 10 টকা মানে লগাইছিলোঁ সিয়াত 10 টকা লগাইছিলোঁ প্ৰথম তো সিয়া নাপালে ছেকেণ্ড 10 টকা মই লগালোঁ 10 টকাত 50 টকাকৈ পায় তো সেনেকৈ মই 10 টকা লগালোঁ ছেকেণ্ড বাৰ তো মই পালোঁ মই 10 টকাটো 50 টকা পালোঁ তো সেনেকৈ সি 20 টকা ল'লোঁ মই 30 টকা ল'লোঁ সেনেকৈ খেলি মই সঁচা কথা কৈছোঁ মই সেনেকৈ যদি আমি মোৰ মূল গেছি 20 টকা মানে সি 10 টকা মই 10 টকা আমি এনেকৈ খেলি সি দুটাত লগাই মই দুটাত লগাওঁ সি তিনিটাত লগাই মই দুটাত লগাওঁ মই দুটাত লগাওঁ সি তিনিটাত লগাই সেনেকৈ খেলি আমি মোৰ 250 সিয়া 150 সেনেকৈ পালোঁ পইচা তাৰপিছত মানে মূলটো এক্সট্ৰা কৰি থ'লোঁ 10-10কৈ হেৰি থ'লোঁ তো বাকী লাভ মোৰ 240 টকা সিয়াৰ 140 টকা 140 টকা তো 150 মোৰ 250 তো সেনেকৈ খেলিলোঁ লাষ্ট টাইমত কি হ'ল মানে মোৰ গোটেইখিনি পইচা গ'ল 250টো মোৰ গোটেই গ'ল তো মোৰ যোৱাৰ পিছত সি খেলিলে তো সি আৰু গোটেইখিনি গ'ল টোটেল ক'ব গ'লে 250 আপোনাৰ 400 টকা তো 400 টকা গ'ল এনেই তো সেইখিনি মানে দতাৰো মানে বঢ়িয়াকৈ মানে বঢ়িয়া মানে আমাৰ ক'ব গ'লে 2 দিন পূজাৰ খৰচ চলি যায় তো এই আৰু মানে 400 টকাটো গ'ল তো মানে অলপমান লাগিছে দুখ কাৰণ ইমান খেলা খেলি মানে পালোঁ মই আৰু 400 কিন্তু অলপমান দুখ থাকিলে হ'লেও উপায় নাই ইয়াৰ তো এতিয়া বাজাৰত আছিলোঁ সেইকাৰণে অলপমান ক'লোঁ আৰু তাত ভিডিঅ' বনাব দিয়া নাই খেলা জেগাত সেইকাৰণে ভিডিঅ' বনোৱা নাই তো এতিয়া যাওঁ আৰু পূজা ঘৰত বেছি আজি লাম্বা নকৰোঁ ভিডিঅ'টো
দেখাব লগা বহুত নাই, অলপমান দেখাওঁ আৰু তাৰপিছত যাতে আৰু আমাৰ মূলো গেল, লাভটোতো গেলে আমাৰ মূলো গেল। তো মোৰ গেল 30 টকা আৰু অনুপৰ গেল 40 টকা। তো কি কবি তই? মই কি ক'ম আৰু আপোনালোকে নেখেলিব এতিয়া, বহুত দুখ কৰিছোঁ। এতিয়া মোৰ 150 গ'ল, ইয়াৰো 250 গ'ল, আমাৰ 2-3 দিনৰ পূজাৰ খৰচা গুচি গ'ল 100। সেইকাৰণে এতিয়া নেখেলোঁ আৰু গম পাইছোঁ মই এইচব খেলিব নালাগে, আপোনালোকে নেখেলিব। এয়ো ক'ম আৰু কি ক'ম, দুখ থাকে। বেচেৰা দুখ লাগিছে। লোভে বাপ পাবে মিণ্টু। এইটো হ'ল মন্দিৰটো, আৰু এইভাগে সৰু ছোৱালী এনে খেলাকে বেলুন ফুলাই যায় সেইটো, আৰু এইভাগে এইখন। তো ইয়াত আছে এনেকৈ। তো মানুহ চাওক এবাৰ, মানুহ আছিল এতিয়া পাতলা হ'ল অলপমান। তো তাত চিনেমা না কি দেখি আছে, চিনেমা চাগে, চিনেমা দেখাব। তো এয়া কিবাকৰ পৰা আৰু এখন হ'ল দোকান। তো এইভাগে সেইখনৰ আগত মঞ্চখন। তো এয়া আৰু এইবাৰ কিবাকৰ পৰা দেখাওঁ আগৰ পৰা। তো লগে চাব পাৰে এইভাগে মানে সিভাগেতো খেলা হৈ আছে। তো এইবাগ চাইডে খাৱাৰ এনেকুৱা দোকান, এখন হ'ল মঞ্চখন আগত। তো এয়া মানুহ লাহে লাহে কমিছে, লাহে লাহে মানুহ কমিছে গাইজ, হৈ চাব পাৰে। আৰু এটা কথা আছে, মই ৰাস্তাত কম যাম টাইমত কথাটো সুখৰে খবৰ। তো এয়া চাব পাৰে, আমাৰ কাৰণে সুখ, বহুত সুখ, মনটো শান্তি লাগছিল। তো তাতে মই ক'ব কথাটো। তো এইভাগে চাব পাৰে এয়া। তো যাওঁ আৰু মঞ্চৰ পৰা, তো চলক আগলৈকে যাম। তেনেকৈ এইভাগে বহুত মানুহ হৈছে, আৰু এইভাগে বিহু চলিছে। তো এয়া আগত বিহু চলি আছে আৰু মানুহ চব মঞ্চ। গাইজ মানে খোলা থিয়েটাৰ হৈ আছে। মানুহ চব গাইজ, মানুহ কমিল আগত কৰি, আগতে বহুত আছিল। তো এয়া চাব পাৰে মানুহ। তো এতিয়া মানে আমিও যাওঁ আৰু অলপতে নাৰায়ণপুৰ চব পালোঁ। তো এখন হ'ল পূজাৰ খোলা, তো মেইন চক মানে নাৰায়ণপুৰত। তো তাৰে কাষতে এখন ফিল্ড, তো তাতে হৈ আছে পূজা। তো জলকতে এতিয়া আগত থৈছোঁ আমি চাইকেল লৈ মানে যাওঁ এতিয়া। তো যাওঁ জলক। তো ইয়াত থৈছোঁ আমি চাইকেলখন। তো এখন হ'ল চাইকেলৰ চাবি। তো এতিয়া এখন হ'ল মোৰ চাইকেলখন, এতিয়া তালা খুলিম দে। হ'ল মানে নাৰায়ণপুৰ চক। তো এতিয়া আমি যাওঁ। তো ইয়াত ৰখিলোঁ অলপমান, পাতা মামা লাহেকৈ। তো দিয়কতে বাই বাই, এটা চিও নেক্সট ব্লগত লগ পাম। ভিডিঅ'টো কেনেকৈ জনালোঁ। আৰু মই কৈছিলোঁ যে লাষ্টত এটা কথা ক'ম কি, ই আৰু মই মানে ইয়াৰ লগত 10 টকা এটা আছিল, মানে খুচৰা 5 টকা দুটা। তো মই লগাই দিলোঁ। তো লগাই দিওঁতে 50 টকা পাই গ'লোঁ। তো সেই 50 টকা মানে আৰু একবাৰ লগালোঁ, লগতে 50 টকা পালোঁ। তো থাৰ্ডবাৰ নাপালোঁ। তো তাৰে মানে সেতিয়া ভাল হৈ গ'ল অলপমান, কি অলপমান পালোঁ লাষ্টত যাই হ'লেও। যিয়ে নহওক অলপ টকা হ'লেও তো পালোঁ না, 20 হওক 30 হওক, অলপ টকা অলপ মনটো ভাল লাগিছে। তো যিয়ে নহওক ভিডিঅ'টো কেনে আছে কমেণ্টত জনাব, আৰু লাইক কৰি দিব এটা। দিয়ক বাই বাই, এটা চিও নেক্সট ব্লগত লগ পাম। দেখি নাপাওঁ যদিও সপোনে তোমাৰে নাম কয়, তোমাৰো আজৰি খুজিব নোৱাৰো আগৰ কথাবোৰ ভাবি ৰয়।